নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ 5 নম্বৰ অধ্যায় ৰেখা আৰু কোণ অনুশীলনী 5টো আমি আজি আলোচনা কৰিম ঠিক আছে মই আগৰ অনুশীলনী যিবিলাক কৈছিলোঁ ৰেখা কাক বোলে কোণ কাক বোলে ৰেখা কেই প্ৰকাৰৰ মানে কি ধৰণৰ আছিল এইবিলাক আমি জানি আহিছোঁ আগতে এতিয়া আমি অনুশীলনী 5ৰ 1 নম্বৰটো চাওঁচোন 1 নম্বৰটো কি কৈছে চোৱাচোন চিত্ৰত এ বি চি ডি আৰু ৰেখাৰ ই এফ ছেদকে কৰা কোণবোৰৰ নাম দিয়া আছে ইয়াত লিখা এতিয়া ইয়াতে কৈছে এ বি চি ডি দুডাল ৰেখা আৰু ই এফ ডাল হ'ল ছেদক আৰু এই ছেদকে কৰা কোণবোৰৰ নাম দিয়া আছে এতিয়া কোনবিলাক কোণ আছে সেইবিলাক লিখিব লাগে তো আগতে আমি জানি আহিছোঁ তথাপিতো মই এতিয়া লিখিছোঁ চোৱা এনেকৈ দুডাল ৰেখা দিছে আৰু ছেদক এই ৰেখা দুডালৰ নাম এ বি চি ডি আৰু এই ই এফ ডাল এডাল হ'ল ছেদক ঠিক আছে এতিয়া এইফালে 1 2 3 4 5 6 7 8 ঠিক আছে এইকেইটা কোনকেইটা দি দিছে আমাক এতিয়া এ নম্বৰটো কৈছে যে এতিয়া অন্তঃকোণ কোনকেইটা অন্তঃকোণ কোনবিলাক আছে দুডাল ৰেখাক যদি আন এডাল ৰেখাই কটাকটি কৰে সেই ৰেখাডালক ছেদক বুলি কয় ছেদকৰ এতিয়া এই ৰেখা দুডাল যে এ বি আৰু চি ডি ৰেখাকেইডালৰ ভিতৰত থকা সেই ভিতৰত থকাকেইটাই অন্তঃকোণ অন্ত মানে ভিতৰত থকাকেইটা এতিয়া ইয়াত চোৱাচোন 2 3 5 আৰু 8 এইকেইটা হ'ল অন্তঃকোণ তো আমি লিখিম এংগল 2, এংগল 3, এংগল 5, এংগল 8 এইকেইটা হ'ল অন্তঃকোণ ঠিক আছে তাৰপিছত বি নম্বৰটো কি কৈছে বহিকোণ কোনকেইটা বহিকোণ মানে বাহিৰত থকাকেইটা এতিয়া এই ৰেখাডালৰ এইফালে বাহিৰত আছে আৰু চি ডি ৰেখাডালৰ তলফালে থকাকেইটা বাহিৰত আছে তে 1 4 6 আৰু 7 এইকেইটা হ'ল বহিকোণ এংগল 1, এংগল 4, এংগল 6 আৰু এংগল 7 এইকেইটা হ'ল বহিকোণ বাহিৰত আছে তাৰপিছত চি নম্বৰকেইটা চোৱা চি নম্বৰ কৈছে যে ছেদকৰ একেফালে থকা অন্তঃকোণ কোনবোৰ ছেদকৰ একেফালে থকা অন্তঃকোণ ছেদকৰ একেফালে থকা অন্তঃকোণ এতিয়া এডাল ছেদকৰ লেফ্ট চাইডে থকা অন্তঃকোণ মানে ভিতৰ কোণকেইটা 3 আৰু 8 এংগল 3 এংগল 8 আৰু এংগল 2 এংগল 5 ঠিক আছে এইকেইটা ছেদকৰ একেফালে আছে লেফ্ট চাইডে আছে 3 আৰু 8 ৰাইট চাইডে আছে 2 আৰু 5 এইকেইটা হ'ল ছেদকৰ একেফালে থকা অন্তঃকোণ তাৰপিছত ডি নম্বৰটো কৈছে ছেদকৰ একেফালে থকা বহিকোণ কোনবোৰ ছেদকৰ একেফালে থকা বহিকোণবিলাক হ'ব লাগিব এতিয়া ছেদকৰ একেফালে থকা বহিকোণ এতিয়া এইডাল ছেদক ই এডাল ছেদকৰ একেফালে আছে লেফ্ট চাইডে আছে 4 7 এংগল 4, এংগল 7 আৰু 1 আৰু 6 আছে 1টো এইফালে বাহিৰত আছে 6টো এইফালে বাহিৰত আছে ঠিক আছে এংগল 1, এংগল 6 তাৰপিছত ই নম্বৰটো কৈছে অনুৰূপ কোণ কেইযোৰ
অনুৰূপ কোণ এতিয়া অনুৰূপ কোণ এই চিত্ৰত চোৱা অনুৰূপ কোণ মানে যিবিলাক কোণ একে সমান হ'ব অনুৰূপ কোণবিলাক 3 7 অনুৰূপ কোণ 4 8 অনুৰূপ কোণ 2 6 অনুৰূপ কোণ 1 আৰু 5 অনুৰূপ কোণ ঠিক আছে এতিয়া আমি লিখিম angle 1 angle 5 angle 2 angle 6 angle 4 angle 8 আৰু angle 3 angle 7 এইবিলাক হ'ল অনুৰূপ কোণ ঠিক আছে তাৰপিছত F2 দিছে F নম্বৰটো অন্ত একান্ত কোণ দিছে এতিয়া অন্ত একান্ত কোণ মানে বাহিৰৰ ফালে থকাবিলাক নহয় ভিতৰৰ ফালে থকা কোণবিলাক 2 আৰু 8 ছেদকৰ এটা বাওঁফালে এটা সোঁফালে ভিতৰৰ ফালৰ কোণ ল'ব লাগিব তো 2টো ল'লে এফালে 8টো ল'ব লাগিব আৰু 3টো ল'লে 5টো ল'ব লাগিব angle 2 angle 8 আৰু angle 3 angle 5 এইকেইটা হ'ল একান্ত অন্তঃকোণ তাৰপিছত জি নম্বৰটো কৈছে যে বহিকোণ এইটো বহি একান্ত কোণ কোনকেইটা হ'ব ছেদকৰ বাহিৰত থকা এটা বাওঁফালে ল'লে এটা সোঁফালে ল'ব লাগিব ঠিক আছে এইটো যদি ছেদকৰ এফডাল ছেদকৰ বাওঁফালে লৈছোঁ প্ৰথমতে 4টো লৈছোঁ সোঁফালে 6টো ল'ব লাগিব আৰু সোঁফালে 1টো ল'লে বাওঁফালে বহিকোণ 7 ল'ব লাগিব ঠিক আছে গতিকে একান্ত বহিকোণ হ'ব angle 1 angle 7 আৰু angle 4 angle 6 ঠিক আছে তাৰপিছত H নম্বৰটো কৈছে বিপৰীত কোণ বা বিপৰীত কোণ কেইযোৰ বিপৰীত কোণ মানে বিপৰীত ফালে থকা কোণ ঠিক আছে এতিয়া 1ৰ বিপৰীত ফালে 3 আছে 2 বিপৰীত 4 আছে 5ৰ বিপৰীত 7 6ৰ বিপৰীত 8 এইকেইটা লিখিলে হ'ল বিপৰীত কোণবিলাক angle 1 angle 3 angle 2 angle 4 আৰু বিপৰীত কোণ angle 5 angle 7 angle 6 angle 8 এইবিলাক হ'ল বিপৰীত কোণ ঠিক আছে এইকেইটা তোমালোকে এনেকৈ কৰি ল'বা তাৰপিছত মই 2 নম্বৰটো তোমালোকে নিজে কৰিব পাৰিবা যদি কৰিব নোৱাৰা তেতিয়াহ'লে মই বেলেগ এটা ভিডিঅ'ত মই দেখাই আছোঁ ঠিক আছে